Hello everyone. Oprajita Das Bora channel লৈ welcome জনালো এয়া মোৰ সমুখত কি আছে চাওক বিবিধ ব্যঞ্জন বিবিধ সেউজীয়া শাক পাচলি ভুট জলকীয়া গুল নেমু ভাঙন মাছ বৰ ধুনীয়াকৈ বাছি থোৱা আছে মনত ৰাখিব ভাঙন মাছৰ সদায় এই কানটো বৰ চফাকৈ অতৰাই ল'ব গোটেইখিনি লেতেৰা তাতেই জমা থাকে আৰু এয়া হৈছে বৰ ধুনীয়া ফুল মাছ একদম টস বজাই থকা এইটো চিনিয়ে পাইছে আমাৰ পাঠা মাংস আৰু এয়া বেঙেনা নিম পাত আছে নৰসিংহ পাত আছে সৰু মানিমুনি ভেদাইলতা আছে ঢেকীয়া শাক আছে আৰু আছে ৰঙালাওৰ আগ এইবিধ সহজে উপলব্ধ কিন্তু বৰ টেষ্টি আৰু গৰমত গুল নেমুৰ দাম বেছি কিন্তু ইয়াৰ যেটো গোন্ধ খানাটোৰ মানে বহু গুণ বঢ়াই দিয়ে ভুট জলকীয়াটো এটুকুৰ হ'লেও খাবই লাগিব আৰু আজি যেহেতু গৰম সানডে স্বাস্থ্যকৰ বস্তু গোটেইখিনি সমুখত লৈ আমি কি বনাম কওঁ প্ৰথমতে আমি বেঙেনা পুৰিম আৰু ইয়া সৰু মানিমুনি আৰু ভেদাইলতা আৰু অকমান নৰসিংহ আমি মিক্সিত মাৰিম কিহৰ কাৰণে খাব লাগে ব্লাড প্ৰেছাৰ লো কৰে আৰু আমাৰ বয়স হ'লে বয়স বুলি নহয় আমাৰ যি মেমৰি লছ হয় সৰু মানিমুনি এইবিলাকে গোটেই ডিমেনচিয়া প্ৰব্লেমবোৰ নাইকিয়া কৰে গোটেইখিনি মিনাৰেলছ উপলব্ধ আৰু ঢেকীয়া শাক যেতিয়া আমি বনাম ইয়াৰ আমি ঠাৰিডাল নিদিব অকল এই কোমলীয়াবোৰ ছিঙি ল'ম আৰু ৰঙালাওৰ আগটো টেষ্টিয়ে হয় ফুল মাছেৰে বনাম এইখিনি মিক্সিত মাৰি ল'ম গোটেই প্ৰচেছটো দেখুৱাম আৰু ভাঙন মাছ মৰমৰীয়া মচমচীয়াকৈ ফ্ৰাইটোৱে ভাল লাগে আৰু পাঠা মাংস এইবিধটো আৰু কি আৰু আলু আদা নহৰু মছলা নহ'লে পাঠা মাংস নহয় এইবোৰ দেখুৱাম বাৰু দেই এতিয়া আপোনালোকক সন্মুখত গোটেইখিনি যোগাৰখিনি দেখুৱাই লৈছোঁ আহক আমি ভিডিঅ'টো শেষলৈকে চাওঁ তেতিয়াহে বনোৱা প্ৰচেষ্টা প্ৰণালী আৰু খোৱাৰ কি আমেজ তাক মোৰ লগতে একেলগে ভিডিঅ'টোত ল'বহি এয়া ফুল মাছ বৰ ধুনীয়াকৈ ফ্ৰাই হৈ আছে এয়া ভাঙন মাছ ফ্ৰাই হৈ গৈছে অকণমান প্লেনটো চেঞ্জ হ'ল বতৰটো অকণমান বৰষুণ দিয়া ঠাণ্ডা পৰিলে ঢেকীয়া বিলাহী টেঙাৰ আমি জোল বনাম বেঙেনা পুৰিব আছে আৰু আপোনাক বাকীখিনি অকণমান পিছত মই দেখুৱাই আছোঁ আমাৰ মাছখিনি ফ্ৰাই হৈ লওক তেতিয়ালৈ এইফালে আমাৰ পথাৰ মাংস মেৰিনেশ্যন চলি আছে আৰু এইবোৰ গোটেইবোৰ মানে প্ৰিপাৰেশ্যনত উস্তাদ মোৰ মানুহজন আমাৰ সুমিত বৰুৱা মাইনা কি কৰিছা কোৱা একো নাই জিৰা ধনিয়া অকণমান দৈ দিছোঁ বৰ ভাল পাওঁ আৰু বিশেষ মছলা কিবা মিট মছলা গৰম মছলা একদম অকণমান এক চুটকি আৰু আমাৰ অসমীয়াত যেনেকৈ আগতে কয় জিৰা আদা নহৰু দি মঠিব লাগে সেইটো আমি এনেকৈ ধুনীয়াকৈ মঠি পিনি অলপমান থৈ দিম ঠিক আছে অলপ পিছত আমি হ'লে দেখুৱাম আমি মাটন বনোৱাৰ প্ৰস্তুতি তেল আপুনি যিমানখিনি প্ৰয়োজন দিব পিঁয়াজখিনি পূৰা ভাজিব দিছোঁ ইয়াতে দিছোঁ তেজপাত আৰু ডালচেনি দিয়া হৈছে ডাঙৰ ইলাচি বৰ ইলাচি বুলি যিটো কয় আৰু কি দিলোঁনো আমি অকণমান জিৰাৰ গুড়ি দি দিব জিৰাৰ গুড়িটো তেলত দিলে মানে জিৰাৰ ভজা গোন্ধটো আহে ভাল লাগে পিঁয়াজখিনি যেতিয়া ব্ৰাউন হৈ যায় ভজাৰ পিছত এনেকৈ মাটনখিনি আমি ঢালি দিলোঁ ইয়াত আমি 1 কিলো পঠা মাংস ইউজ কৰিছোঁ তাত সম্পূৰ্ণ ভাত খাবলৈ দিম কাৰণ আমি অকণমান দৈ মেৰিনেট কৰোঁতে দি থৈছিলোঁ গতিকে মাংসটো যাতে বৰ ধুনীয়াকৈ ভাত খাই মাংসৰ তেল ওলায় মাটনৰ ৰং চাওক ৰংটো আহিবলৈ আমি কোনো ধৰণৰ ৰঙা গুড়ি কোনো ধৰণৰ একো ইউজ কৰা নাই কৈছোঁৱে অতি চিম্পল আদা নহৰু জিৰা ধনিয়া এক চুটকি মিট মছলা আৰু আমাৰ যিখিনি গোটা গৰম মছলা যেনেকৈ তেজপাত পৰে বৰ ইলাচি পৰে এইবোৰ দিছিলোঁ আৰু এতিয়া চাওক চিক্ৰেট ইনগ্ৰেডিয়েণ্ট এইখিনি দেখিছেনে একেবাৰে খমখমীয়া মাটনৰ তেল যিটো গলি নাযায় এইটো আপোনালোকে ভাল পোৱা নোপোৱাৰ ওপৰত কথা আমি ঘৰৰ আটাইকেইজনে খুব ভাল পাওঁ বাবে দিম এইখিনি যেতিয়া আৰু অকণমান ভাজি হ'ব এই তেলটো আমি এড কৰিম একেবাৰে শেষত আৰু অৱশ্যে শেষত নিদি এতিয়াও দি দিওঁ নেকি বাৰু অ'কে এইখিনিৰ মানে প্লাছ পইণ্ট কি জানেনে আঞ্জাত যে অকণমান যে মাটনৰ আঞ্জাত তেল যে উপঙি থাকে জিপি চলে চবৰে লোভ যায় জিভাৰ পানী পৰে এইখিনি হৈ থাকিব গলি নাযাব বৰ ধুনীয়া আৰু ইয়াৰ স্কিনৰ ফেটি লেয়াৰটো চাওক একদম পাতল বৰ ধুনীয়া এইখিনি গলি নাযায় আঞ্জাত উপঙি থাকিব সেইটো কাৰণে এইটো মাটনৰ প্ৰতি সকলো প্ৰায়ভাগ মানুহৰে লোভ বনাই লওঁ আকৌ শেষত
বনোৱা হ'লে আপোনালোকক দেখুৱাম দেই। বেঙেনাটো আমি গেছতে পুৰিছোঁ, ইয়াতনো আৰু ক'ত জুই পাম। আৰু ৰুটি বনোৱা এইখনতে পুৰিছোঁ। ছাইডত কেঁচা জলকীয়া, গোটা নহৰু, খুব উজু হয় তেতিয়া, বাকলিবোৰ বৰ সহজে এৰুৱাই আহে। আৰু অকণমান বিলাহী বেঙেনাবিলাকত আপুনি দাগ দেখিছেনে, কটাৰীৰে ফালি ফালি দিব, মিঠাতেল সানি দিব, যাতে বৰ ধুনীয়াকৈ বাকলিটো এৰুৱাই আহে। আৰু গোটেই প্ৰচেছটো ইজি হয়। আমাৰ বেঙেনা পুৰা হৈ গ'ল, আপোনালোকক পুৰোতে দেখাইছিলোঁ। আমি যেতিয়া কাটি কাটি দিওঁ নহয়, এনেকৈ বৰ ভিতৰলৈকে বৰ ধুনীয়াকৈ সিজি যায় আচলতে। জলকীয়া পুৰা, নহৰু পুৰা, ইয়াৰ কেঁচা পিঁয়াজ, নিমখ ল'ব, অকণমান মিঠাতেল ল'ব আৰু পুৰা বৰ ধুনীয়াকৈ মই এতিয়া পিটিকি লওঁ দেই। আপোনালোকে ইচ্ছা অনুযায়ী বিলাহীও পুৰি দিব পাৰে। মই কেলৈ দিয়া নাই, কাৰণ আমাৰ আজি বিভিন্ন আঞ্জা আছে য'ত আমি বিলাহী আকৌ ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে আপোনালোকে ইচ্ছা কৰিলে কিন্তু বিলাহীও দিব পাৰে। এয়া চাওক, পিটিকা বস্তুবোৰ কেতিয়াও চামুচেৰে নহয় দেই, হাতেৰে। আপুনি একদম হাত ভালকৈ ধুই ল'ব, চিন্তা নকৰিব। আপোন হাত জগন্নাথ বুলি কথা এষাৰি আছে নহয়। হা এয়া জলকীয়া, পিঁয়াজ, নহৰু, মিঠাতেল, নিমখ দিয়া মকাই যোৱা গোন্ধ। ধনিয়া যদি অকণমান থাকে, মোৰ আজি নাই, কুটি দিলে হৈ গ'ল, মজা। অকণমান খাই চাওঁ দেই। আমি কুকাৰত একেবাৰে অকণমান দাইল দি দিছোঁ, একেবাৰে অকণমান, আৰু ঢেকীয়া কুটি দিছোঁ, বহুত ঢেকীয়াও নালাগে। বিলাহী সৰু সৰুকৈ কুটি দিছোঁ আৰু মাছৰ অলমষ্ট আধা ভজাকৈ মাথা উকলি দি এইটো আমি হুইচেল মৰাই লওঁ। সৰিয়হ অকণমান ইয়াতে ফুটাই দিম। সৰিয়হ পিছে তেলত দি লগালগ ঢাকি দিব দেই। এতিয়া বইল কৰা দাইলখন ইয়াতে গৰম মাৰি দিব। দাইল অকণমান আছিলে, শাক আৰু মাছৰ মূৰটো আছিলে আৰু বিলাহী কুটি দিয়া হৈছিলে। এইখন পুৰা ভকাই যিটো উতলিবলৈ দিয়ক। ইয়াৰ আউটকামটো দেখুৱাই আছোঁ অকণ পিছতে। এতিয়া আমি ইয়াতে গোল নেমু চেপি লৈছিলোঁ, বৰ ধুনীয়াকৈ আঞ্জাখিনিত গোল নেমু এতিয়া বাকি দিছোঁ। গুটিবোৰ এৰুৱাই ল'ব আকৌ, তিতা হ'ব। এতিয়া আহি গ'ল আমাৰ শাকখিনি বাজাজ মিক্সিত। ইয়াতে দিছোঁ সৰু মানিমুনি, নৰসিংহ পাত আৰু ভেদাইলতা। মিক্সিত মৰা সময়তহে গোন্ধটো ওলাব, আঞ্জা বনোৱাৰ পিছে গোন্ধ নোলায়। আৰু এই গোটেই বস্তুখিনি আপোনালোকক এতিয়া মিক্সিত মৰাৰ পিছত দেখুৱাম। ইমান যে ঔষধি আৰু এইবোৰ চাইণ্টিফিকেলি প্ৰুভেন। আমাৰ যিবিলাক আমাৰ চুগাৰ ৰিলেটেড, প্ৰেছাৰ ৰিলেটেড, বিষ ৰিলেটেড, এই গোটেই এইবিলাক পথ্য হয় আচলতে। মিক্সিত মাৰি হৈ গ'ল, বঢ়িয়া। গোটেই ঘৰটো পিছে বৰ আমোলমোলাই গৈছেগৈ, কিন্তু বৰ ধুনীয়া। এইখিনি হৈছে সম্পূৰ্ণ স্বাস্থ্যকৰ বস্তু দেই। এয়া দেখিছে নহয়, গুটি আলু বুলি কওঁ, সৰু আলু। আমাৰ জীয়া অকণমানিজনীৰ বৰ ফেভৰেট। আচলতে প্ৰত্যেক ল'ৰা ছোৱালীয়ে ভাল পায় মচমচীয়াকৈ যে বিয়া প্ৰগ্ৰেম এইবিলাকত দিয়ে। এতিয়া আমি ঢেকীয়াৰ লগত বুট থাকিলে আপোনালোকে তিয়াই থোৱা বুট দি দিব, সৰু বুট যিটো আমাৰ থাকে। বুটৰ জেগাত আমি সৰু আলু দিম। সৰু আলুখিনি ধোৱাৰ পদ্ধতিটো আপোনালোকক কৈ দিওঁ। খুব টেপৰ তলত ধুই কেইবাবাৰো নিমখ দি ল'ব। নিমখ দি একেবাৰে খুব খচি ধুব। এতিয়া দেখিছেনে, আপোনালোকক ডিফাৰেঞ্চটো দেখাওঁ, চাওক। এয়া ধূলি বালি মাটি লাগি থকা আৰু এয়া চফা। নিমখেৰে যিমানেই ধুব সিমানেই খুব চফা হ'ব আৰু ধূলি বালিটো পেটলৈ যাবলৈ নিদিয়াই ভাল বাৰু। আহক আমি নেক্সট ষ্টেপটোলৈকে আহোঁ। এতিয়া আমি যিখিনি মিক্সিত মাৰি লৈছিলোঁ, ঢেকীয়া, নৰসিংহ, এইখিনি বনাবলৈ লৈছোঁ। বেছি তেল আচলতে আমাৰ অসমীয়া আঞ্জাবিলাকত আমি ব্যৱহাৰেই নকৰোঁ। বেছিকৈ অকণমান তেল দিছোঁ, নহৰুখিনি ব্ৰাউন হোৱাকৈ ফুটাই ল'ব। আৰু মাছ মানে মাছৰ মূৰ এইবোৰহে ৰাখিছোঁ। নহৰু ভজা হৈ গ'ল, ইয়াত আমি মিক্সিত মৰাখিনি দিম। নহৰুটো অকণমান জ্বলাই লৈছোঁ, এইখিনি দিবলৈ লৈছোঁ। ইয়াত আপুনি কোনো ধৰণৰ হালধিৰ প্ৰয়োজন নাই, সম্পূৰ্ণ ক্ল'ৰ'ফিলযুক্ত যিহেতু আমাক ইয়াত হালধিৰ প্ৰয়োজনেই নাই। ইয়াৰ সেউজীয়া ৰংটোৱে আমি ৰাখিম। আৰু এতিয়া এই যিবোৰ মাছৰ মূৰ আছিলে, আপোনাৰ ঘৰত যেনেকুৱা থাকে আপুনি যেনেকুৱা মাছ দিব বিচাৰে, এটুকুৰ ভাল মাছো দিছোঁ আৰু যি পাৰিছোঁ মাছৰ মূৰখিনি দিলোঁ। একেবাৰে উতলি আমি শেষত অকণমান জালুকৰ গুড়ি এড কৰিম। জালুকৰ গুড়িটো আচলতে বেছি হ'লে ভাল লাগে। মই বৰ্তমান অকণমান কমকৈ খাই আছোঁ জালুকৰ গুড়ি,
সেইকাৰণে মোৰ প্ৰয়োজন সাপেক্ষে কমাই দিম দেখিছেনে এনেকুৱা ধুনীয়া এইবোৰ আখুদি আঞ্জা বুলি কয় পথ্য আৰু এই ইয়াতে হালধিৰ প্ৰয়োজন নাই এয়া ভকভকনি আৰম্ভ হৈছে তেতিয়ালৈকে আমাৰ কৰিবলগীয়া বহুত কাম আছে মই বৰটা ৰখি নাথাকো এতিয়াই দি থৈ দিওঁ মই একেবাৰে অকমান জালুক ব্যৱহাৰ কৰিছো আপোনালোকে কিন্তু যদি খাই অকমান সৰহকে দিব আৰু নিমখটো দিবই লাগিব কয়ে নহয় নমক স্বাদ অনুসাৰ আৰু কি বুলি কয় औकात আকাৰ অনুসাৰ নিমখটো প্ৰয়োজন সাপেক্ষে দিব এয়া উতলিবলৈ ধৰিছে বৰ পাতল জোল নকৰো অকমান ডাঠ জোল হলেহে ইয়াৰ টেষ্টটো উঠে এয়া চাওক আমি যেটো নৰসিংহ ভেদাইলতা মাছৰ মূৰ দি বনাইছিলো জালুকিয়া নহৰু ফুটাই যে বনাইছিলো আঞ্জাখন একেবাৰে জুলিয়া কৰা নাই অকমান ডাক্স গ্ৰেভি ইমান যে ভাল এইবোৰ নহয় গোটেই আইৰণ জিংক পটাছিয়াম গোটেইখিনি আচলতে আমাৰ অসমীয়া কুইজিনটো সম্পূৰ্ণ আমাৰ বৰ্তমান যিবোৰ মানুহৰ বেমাৰ চলি আছে মানে প্ৰত্যেকৰে মেডিচিন এইবিলাকে এই আঞ্জাটো দেখিছেই নহয় ঢেকীয়া বিলাহী নেমু টেঙাৰ আমি গুল নেমু চেপিছিলোঁ সৰিয়হ দি ফুটোৱা আৰু ইয়াতে ভাঙোন মাছৰ মূৰ দিছিলোঁ আৰু মাছো ভাঙি দিছিলোঁ আৰু আমি বইল কৰোঁতে অকণমান হালধি দিছিলোঁ বহুত বেছি হালধীয়া কৰিব নালাগে আচলতে ইয়াৰ সেউজীয়া কালাৰটো যাতে ৰিটেইন হৈ থাকে তাৰ বাবে এই আঞ্জাবিধত যদি আপোনালোকে ঔটেঙা দিব পাৰে আহা হা এতিয়া মই বাৰু বিলাহী আৰু নেমু দিছোঁ আৰু নহয় বা কচু আমাৰ যিটো গোটা কচু সেই কচু দিবও পাৰে আৰু ছাইডতটো দেখিছেই পিটিকা আৰু এইবিধ যে মানে কি ক'ম হিমোগ্লোবিন লেভেল একে দিনাই আৰু শ্বুট আপ ৰাইজ হৈ যাব আৰু বাকিখিনি বস্তু দেখুৱা এইখিনি আমাৰ প্ৰিপাৰেশ্যন হৈ গ'ল এইখিনি হৈছে আমাৰ ঢেকীয়া ৰঙালাও ৰাগ আৰু গুটি আলু ভাজি যিটো প্ৰচেষ্টা আপোনালোকে প্ৰয়োজন সাপেক্ষে বা ঘৰত থাকিলে অকণমান বুট দিব পাৰে এটা শাক কটাৰ ষ্টাইলটো চাওক কি ধুনীয়াকৈ মিহিকৈ কাটিছে এইবোৰ হৈছে আমাৰ ৰঙালাও পাতৰ আগ আমাৰ চাদতে ওলাইছে ৰঙালাও হোৱালে ৰৈ নাথাকো আৰু বজাৰৰ পৰা কিনি আগকে কাটি কাটি খাইছোঁ এতিয়া ঢেকীয়াৰ ঠাৰি ইয়াত এডালো নেদেখিব দেখিছেনে অকল পাতবোৰ আৰু আলু ধোৱা প্ৰচেছটো দেখুৱাইছিলোঁ আপোনালোকক খুব সুন্দৰকৈ ধুনীয়াকৈ ধোৱা হৈছে এনেকৈ মিহিকৈ কটাৰ মানে এটা ষ্টাইল আছে বস্তুবিলাকৰ যিমানে ধুনীয়াকৈ কাটিব সিমানে তাৰ সোৱাদটো পৰিপূৰ্বকভাৱে ওলাব এয়া দেখিলেনে কিমানখিনি খাদ্য আহাৰ কিন্তু এইখিনি ইমান সহজে হোৱা বস্তু নহয় আপোনালোকক লাগিব ধৈৰ্য প্ৰচেষ্টা আৰু বহুখিনি বস্তু যোগাৰ কিন্তু অতি সিম্পল খুব ধুনীয়া আমি খুব বহুত হোটেলত খাই ফুৰোঁ ৰেষ্টুৰেণ্টত খাই ফুৰোঁ কিন্তু আমি আচলতে মোৰ মানুহজন চিনি কৰোঁ তেখেতে নিজে খুব ধুনীয়া ধুনীয়া বনোৱাই আৰু সহায়িকা লাগিব মোৰ সহায়িকা আমাৰ বুঢ়ীয়ে বৰ ধুনীয়াকৈ চব যোগাৰ কৰি দিয়ে মই নিজেও বনাওঁ আজি পিছে মই বহুত বেছি বনোৱা নাই মই অকল ভিডিঅ' প্ৰিপাৰেশ্যন কৰিছোঁ যিখিনি পাৰোঁ সহায় কৰিছোঁ এতিয়া খাওঁ প্ৰথমতে অকণমান পিটিকাত আছে বেঙেনা জলকীয়া নহৰু কেঁচা মিঠাতেল পিঁয়াজ এই যিটো পুৰা নহৰুৰ গোন্ধ খুব ধুনীয়া গুল নেমুৰ দাম বজাৰত বেছি কিন্তু গুল নেমুৱে গোটেই আঞ্জাখিনিৰ টেষ্টটো আচলতে তাৰ দামটো বহুত বঢ়াই দিয়ে এইবিধ হৈছে ঢেকীয়া আপোনালোকে কৈছিলে গুটি আলু দিয়ে কেতিয়াবা আমি সৰু আলু ভাল পাওঁ ঢেকীয়া আলু ভাজি খুব বেছি পিঁয়াজ দিয়া হৈছে বৰ ধুনীয়া ঢেকীয়া শাক ভাজি আগতেও কৈছোঁ ঠাৰিটো নিদিব আৰু ইয়াতে অকণমান ৰঙালাওৰ আগো দিয়া হৈছে বৰ ধুনীয়া ফ্ৰেছ ৰঙালাওৰ আগ চিঙি আনি আচলতে খোৱাৰ মজাই বেলেগ বৰ ধুনীয়া সম্পূৰ্ণ মিনাৰেলছেৰে ভৰ্তি শোল মাছ ভাল পায়নে বাৰু মই বেছি ভাল পাওঁ যেতিয়া ইয়াত মাছৰ কণী থাকে মাছৰ কণী যে টেঙা আঞ্জা খাবলৈ আৰু ধুনীয়া মই কণীখিনি উলিয়াই ল'ম মজা এইটো একদম কুৰকুৰীয়া গুটি আলু ভাজি আপোনালোকে কৰ্ণফ্ল'ৰ দিব পাৰে আমি মচমচীয়াকৈ এনেই চিম্পলকৈ ভাজিছোঁ বৰ ধুনীয়া এইবোৰ থাকিলেনো কেলে লাগে বাৰু 5 ষ্টাৰ 7 ষ্টাৰত যাবলৈ এতিয়া আমাৰ টেঙা আঞ্জা ইয়াত আপোনালোকে ঔটেঙাও দিব পাৰে গৰমত দেওবাৰ এটা
নিজকে খুব লাকি অনুভৱ কৰিছোঁ ইমান ধুনীয়া ধুনীয়া বস্তু তৈয়াৰী এসাঁজ খাবলৈ টেঙা আঞ্জাটো খাইছোঁ খুব ধুনীয়া ইয়াত আমি গোল নেমু চেপিয়ে দিছিলোঁ মই আৰু অকণমান নেমু চেপিছোঁ গৰমত নেমুটো খালে মানে আপোনাৰ একদম তৃপ্তি শান্তি পোৱা যায় সৰিয়হ ফুটাই দিয়া হৈছিলে দেখিছে নহয় সৰিয়হ ফুটাই দিলে তাৰ যিটো গোন্ধ আৰু বেছি আমোল মোলাই যায় আৰু ইয়াতে মাছটো একেবাৰে বইলৰ নিচিনা মানে বেছি নাভাজি আধা ভজা বুলি যে কয় তেনেকুৱা বিৰাট ধুনীয়া কৈছোঁ নহয় গোল নেমুৰ গোন্ধটোৱে আঞ্জাটোৰ মানে গুণাগুণ আৰু বঢ়াই দিয়ে এইবাৰ এইবিধ মোৰ অতি প্ৰিয় এইবিধ দেখিছেনে একেবাৰে সেউজীয়া এই আঞ্জাখিনি মাছৰ মূৰ এইটো খোৱাত মই বৰ উস্তাদ নহয় মাছ ভাঙিও দিয়া হৈছে এইবিধ হ'ল সম্পূৰ্ণ ড্ৰিংক মিনাৰেল গোটেই গুণাগুণ আৰু আচলতে সপ্তাহত এদিন বা দুদিন এনেকুৱা এবিধ আপোনালোকে ঘৰত বনাই হ'লেও খাবই তেতিয়া বেলেগকৈ আৰু আমি মেডিকেল ফাৰ্মাচীত যাবলৈ বৰ এটা প্ৰয়োজন নাই আমেজিং আৰু ভেদাইলতাৰ ভাল কথাটো হ'ল বনোৱাৰ পিছত একো গোন্ধ নাথাকে তেনেকুৱা যে ধুনীয়া ইয়াত জালুকৰ যিটো মলমলাই যে গোন্ধ এটা ওলাইছে খুব ভাল পাব দেই বহুত ধুনীয়া গোটেই আইৰণ ভৰপূৰ হিমগ্ল'বিনৰে ভৰপূৰ বৰ ধুনীয়া আমাৰ আচলতে অসমীয়া যিখিনি খানা যিখিনি বনোৱাৰ প্ৰস্তুতি শাক এইবিলাক যে ইণ্টাৰনেশ্যনেল কুইজিনত বহুত ওপৰৰ লেভেলত হয়তো আমাৰ প্ৰমোশ্যন এতিয়া নতুনকৈ হ'বলৈ ধৰিছে বা আমি চাগে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেইটো লেভেলত নিব পৰা নাই কিন্তু এইবিলাক কি বুলি ক'ম আৰু এভৰি টেষ্ট অফ ইট হেজ ইটছ অ'ন মেডিচিনেল ভেলু বৰ ধুনীয়া মই গোটেই কাঁহীখন শেষ কৰিম প্ৰথমে অকণ অকণ গোটেইখিনি আপোনালোকক খাই দেখুৱাইছোঁ এইটোতো আৰু ফেভৰেট গমেই পাইছে চাওকচোন কি ধুনীয়া পাতল ফেটি এটা লেয়াৰ এইখিনিৰ এয়াই গলি নাযায় যে গোটেই আঞ্জাখন একদম চিম্পল ইয়াতকৈ মাটনৰ চিম্পল কি ক'ম আৰু অকণমান জোল খাই চাওঁ দেই কোনো ধৰণৰ মছলাৰ অত্যাচাৰটো নাই প্ৰত্যেকটা মছলাৰ যিটো ধুনীয়া সুগন্ধি একেবাৰে হিচাপত আহিছে এক্সট্ৰা ৰঙা জলকীয়াৰ গুড়ি নাই আৰু মাংস এপিচ লৈ দেখাওঁ কেনেকুৱা ধুনীয়াকৈ সিজিছে চাওক চুই দিলে ওলাই যায় এইবোৰ কেতিয়া হয় জানে যেতিয়া ৰেষ্টুৰেণ্টছবিলাকে আগদিনাখনেই মেৰিনেট কৰি থয় আমিতো ইমিডিয়েট বনাইছোঁ কিন্তু মাটন আচলতে শ্ল' কুকিং হয় আমাৰ বনাওঁতে সময় গৈছে ইমানখিনি বস্তু বনাওঁতেতো টাইম লাগিবই কেনেকুৱা ধুনীয়া এমেজিং ৰেষ্টুৰেণ্টছবিলাকত মাটন খাবলৈ কি বেয়া পাওঁ পিছত ইমিডিয়েটলি এসোপা ৰঙা মছলা দি জ্বলাই পিনে মাংসটো টান হৈ থাকে এইটোতো স্মুথি ফ্লেভাৰ চোৱাৰ লগে লগে যে মাংসটো কোমলকৈ ওলাই অহা দেখিছেনে আঙুলিৰে কি ধুনীয়াকৈ ওলাই আহিছে বৰ শান্তি পাইছোঁ দেই বেয়া নাপাব দেই মই এনেকৈ খাই খাই দেখুৱাইছোঁ কিন্তু এইখিনি কৰাৰ কাৰণে কষ্টও কৰিছোঁ আটাই মেলি এনেকুৱালৈনো ক'ত গম পাব সেইটো কোনে কোনে ভাল পায় নল্লি আচলতে এই নল্লিৰ ভিতৰত যিখিনি থাকে এইখিনি আমাৰ যাৰ হাৰ্ডিৰ বিষ থাকে আঁঠুৰ বিষ থাকে আমি বিভিন্ন টেবলেট খাই এই গোটেই লিকুইডটো এই মেডিচিনটো থাকে মই বহুত উস্তাদ নহয় কিন্তু এনেকৈ লৈ চাওক টানি দি ইয়াৰ যিটো ভিতৰৰ লিকুইডটো এইটো গোটেই আমাৰ জইণ্ট পেইনছ এইবিলাকৰ কাৰণে ভাল এই নল্লিটো চুপাৰ এটা যিটো চাউণ্ড বেয়া নাপাব লোভ লগাইছোঁ একদম সুন্দৰ এনেকেই মই মাটন ভাল পাওঁ খুব চিম্পল ঘৰুৱা আলু দিয়া আমাৰ গাঁৱৰ আদা নহৰুৰ ফ্লেভাৰ অকণমান গৰম মছলাৰ গোটা গৰম মছলাৰ যিটো ফ্লেভাৰ ইয়াতকৈ সুন্দৰ একো হ'ব নোৱাৰে তেতিয়াহ'লে চাই থাকিব আমি এনেকুৱা আৰু ভিডিঅ'জ বনাই যাম আচলতে খুবেই বনাওঁ খুব খুৱাওঁ আমাৰ ভিডিঅ'জে বনোৱা নহয় আজি আমি ভাবিলোঁ দুইজনে মিলি সুবিতা আৰু মই আজি আমি ভিডিঅ' বনাওঁ আৰু খাওঁ এনেকুৱা আমাৰ শনিবাৰে দেওবাৰে প্ৰায়ে থাকে গতিকে খাই লওঁ দেখিছে সন্মুখত বহুত বস্তু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব
সুখত থাকক, ভালকৈ থাকক, ভাল বস্তু খাওক, নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিব। থেংক ইউ।